নাই কামটো কৰিবই লাগিব যিহেতু দিন লোৱা হ'ল আজি দিনটোতে যে কামটো কৰিম বুলি এতিয়াতো কেঞ্চেল কৰিব নোৱাৰি নহয় জানো ওচৰৰে পোৱালিৰ 5-6টামান আহে মোৰ লগত কিতাপ পঢ়িবলৈ বুলি গধূলি দিয়া চুম এটা দিয়াচোন চুম এটা দিয়া চুম চুম আমিও খাব লৈছোঁ গোটেইখিনি বহি লৈছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন খাই এটা দুটা ক'ব গুড মৰ্ণিং মোৰ চেনেলৰ সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কি খবৰ আপোনালোকৰ ভালনে মোৰ পিছে ভাল আশা কৰোঁ আপোনালোকৰো ভাল এতিয়া বাজিছে 8টা আমি মা আৰু মই এফালে গৈ আছোঁ বৰষুণ দিছে এফালে দেখিছে নহয় ছাতি তাতি লৈ লৈছোঁ সেইফালে চাওকচোন পূৰা চবফালে পানী হৈ আছে বহুত বেছি বৰষুণ দিছে মানে হ'ল আজি দুদিনমান বৰষুণ দি থকা বাকী মা আৰু মই আপাহঁতৰ ঘৰলৈ গৈছোঁ আজি মানে দাদা আৰু বৌ ভাগৰ বিয়া পাৰ্টি খুৱাইছে গতিকেলৈ ৰাতিপুৱা চব্জি কাটিবলৈ গৈ আছোঁ আৰু আজিৰ দিনটোতো কি কৰোঁ তাকে দেখুৱাম গতিকেলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এফালে মা এফালে মই দুইজনে গৈ আছোঁ আৰু মোৰ চেনেললৈ যোনে নতুনকৈ আহিছে বা মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু পেজত ফ'ল' কৰি দিব তেতিয়াহে আহিবলগীয়া ভিডিঅ'বোৰ মোৰ অতি সোনকালে পাব এতিয়া গৈ আছোঁ বাৰু আমি বৰষুণ দি আছে পূৰা বৰষুণ দিছে চবফালে পানী হৈ আছে যিহেতু নিজৰ মানুহ বৰষুণ দিলেও আহিব লাগিব উপায় নাই গতিকেলৈ এতিয়া বৰষুণতে গৈ আছোঁ আৰু যিহেতু মই 8টা বাজিছে বুলি কৈছিলোঁ ৰাতিপুৱা আজি মানে ষ্টুডেণ্টবোৰ স্কুল যোৱাৰ সময় হৈছে গতিকেলৈ সেইফালে দেখিছে নহয় আহি আছে ষ্টুডেণ্টবোৰ আৰু এইফালে গৈ আছে জাককৈ এইফালে দেখিছেনে স্কুল লাইফটো বেষ্ট গতিকেলৈ বৰষুণ দিছে হ'লেও ধুনীয়াকৈ ষ্টুডেণ্টবোৰ ধুনীয়াকৈ স্কুল গৈ আছে আৰু এতিয়া আমি হাপাহাতৰ ঘৰত পাইছোঁহি আৰু সোমাম এতিয়া মই আপোনালোকক দেখুৱাম বাৰু কি পাৰোঁ আপোনালোকে একদম চাই থাকিব দেই ভিডিঅ'টো স্কিপ নকৰাকৈ বাহঁতৰ ঘৰত সোমাইছোঁহি মানে দেখিছে নহয় সেইফালে মানুহবোৰ কাম কৰিছে মানে কালি পেণ্ডেল বনোৱা হৈছিলে বাৰু বহুত বেছিয়ে বৰষুণ দিছে যিহেতু সেইকাৰণে আজি আকৌ মানুহবোৰ বৰষুণ তিতি হ'লেও কাম কৰি আছে উপায় নাই এতিয়া কৰিবই লাগিব বৰষুণ দিলেও নহয় জানো সেইফালে দেখিছেনে আপোনালোকে লৰি ঢাপৰি কাম কৰি আছে আৰু তামোল কটা পৰ্ব চলি আছে আৰু এইফালে শাক চাক কাটি আছে আৰু দেখিছে নহয় আপোনালোকে আৰু এইফালে বিলাহী এইফালে আদা আৰু এইফালে ফুলকবি আৰু এইফালে কোমোৰা কাটি আছে স্পেচিয়েলৰ লগত বনাবৰ কাৰণে দেখিছে নহয় আপোনালোকে ফাইনেলি আমি এতিয়া সিহঁতৰ ঘৰৰ পৰা ওলাই পেলাই ঘৰলৈ গৈ আছোঁ তাত মানে চব্জি কাটিলোঁ তাত চব্জি কাটিলোঁ কাটি পেলাই ভাত খালোঁ ভাত খাই একেবাৰে আজৰিয়ে হৈ আহিলোঁ আৰু তাতে তাৰপিছত যাম অকণমান দেৰিকৈ আকৌ ঘৰত গা চা ধুই পেলাই অকণমান ফ্ৰেছ হৈ পেলাই অকণমান লাহেকৈ যাম এতিয়া ঘৰলৈ গৈ আছোঁ আৰু সেইফালে মা বাকী বতৰটো এতিয়া অকণমান বৰষুণটো এৰিছে বাৰু তথাপিও দিব চাগে অকণমান একদম বতৰটো বহুত বেছিয়ে বেয়া কৰি আছে মানে সিহঁতৰ ঘৰত একদম চবফালে পানী হৈ গৈছে মানে তাতে মানুহৰ খোজ পৰিছে আৰু বহুত বেছি মানে হেৰি হৈ গৈছে উপায় নাই কামটো কৰিবই লাগিব যিহেতু দিন লোৱা হ'ল আজিৰ দিনটোতে যে কামটো কৰিম বুলি এতিয়াতো কেঞ্চেল কৰিব নোৱাৰি নহয় জানো দেখিছেনে চবফালে পূৰা আন্ধাৰ হৈ আছে একদম দিওঁকৈ আছে আৰু বৰষুণ ফাইনেলি ঘৰত সোমালোঁ আৰু এতিয়া ঘৰত সোমাই মেলি গা চা ধুম আৰু গা চা ধুই ফ্ৰেছ হ'ম বাকী ঘৰত সোমাওঁতে বৌ আৰু পোৱালিটো ওচৰৰ হয় মানে ঘৰৰ ওচৰৰে হয় পোৱালি এটা আৰু বৌ এজনী আহিছে সিহঁতকো অকণমান দেখুৱাই দিওঁ বাৰু আপোনালোক এইটো পোৱালিটো দেখিছে নহয় পূৰা হামি আছে হাই কৈ দিয়াচোন হাই কৈ দিয়া চুম এটা দিয়াচোন চুম এটা দিয়া চুম এটা দিয়া সি চাই আছে মানে কেমেৰাটো দেখিছে যে তেনেকৈ চাই আছে আৰু চুম এটা দিয়াচোন মোক চুম এটা দিয়াচোন চুম এটা দিয়া আকৌ চুম এটা দিয়া চুম এটা দিয়া নিদিয়ে মানে তাত দিবলৈ মন নাই এইফালে দেখাই নিদিয়া পোৱালিটো মা হয় বহি আছে ফালে মা আমি বহি আছোঁ আৰু গোটেইখিনি এতিয়া ঘৰৰ পৰা ওলাইছোঁ আকৌ তালৈ যাওঁ বুলি আপাহঁতৰ ঘৰলৈ আৰু অথনিতো গৈছিলোঁ বুলি আপোনালোকক কৈছিলোঁ চব্জি কাটিবলৈ বুলি এতিয়া আকৌ ঘৰৰ পৰা ওলাই গৈছোঁ বাৰু ইফালে এইটো পোৱালি আছে হাই কৈ দিয়াচোন বেয়া চিঞৰ দিছে হাই বুলি কৈছে আকৌ মই দেখুৱাইছোঁ বাৰু এফালে এজনী আমাৰ ঘৰৰ ওচৰৰে বৌ হয় আৰু এফালে এজনী বা হয় আৰু মা আছে
আমি এতিয়া গোটেই সোপা একেলগতে গৈ আছোঁ আৰু পালোহি আৰু ইহঁতৰ ঘৰত এতিয়া সোমাইছোঁ আপোনালোকে দেখিছেনে এইফালে মানুহ ধেৰ বহি আছে আৰু যি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু এজনী বৌ দেখিছেনে আপোনালোকে বৰ ধুনীয়াকৈ সাজি কাচি ওলাই লৈছে আৰু বৰ মৰম লাগিছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন খাই তাত এতিয়া ক'ব চাহ খাবলৈ লৈছোঁ আৰু এনেকৈ দিছোঁ তিল পিঠা আৰু নিমকি ন এইটো নিমকি দিছে আৰু আমি চাহটো খাই লওঁ আৰু দেই ফালে চব ভাত খাব আপোনালোকে দেখিছে নহয় সেইফালে মই আপোনালোকক অকণমান ভালকৈ দেখুৱাই দিছোঁ চবফালে ভাত খাবলৈ ৰেডি কৰিছে আৰু সেইফালে খাই আছে আৰু আমাৰো আহিছে আৰু আমিও খাব লৈছোঁ আমি হাই এটা দি দে কওক এইফালে আমি ভাত খাই তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ পিছত খাই আজৰি হৈ পেলাই আমি অকণমান দেৰি বহি পেলাই এতিয়া ঘৰলৈ গৈ আছোঁ বৰষুণ দিছে মানে বৰষুণ দিয়া আগতে আমি ঘৰ পাওঁগৈ বুলি জল্দি আহিছোঁ সেইফালে আমাৰ ঘৰৰ ওচৰৰ বৌ আপা বাহঁতে চবেই আহিছে আৰু বৰষুণ চাক দিয়া আগে চবেই ঘৰ সোমাওঁগৈ বুলি গতিকেলৈ ঘৰলৈ গৈ পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ আমি এতিয়া ঘৰ আহি পালোঁ ঘৰত সোমাব লৈছোঁ আৰু এইফালে খাই মেলি আহি দিলোঁ আৰু মানে আৰু অলপ দিন থাকিম বুলি ভাবিছিলোঁ যিহেতু বহুত বেছি বতৰ বেয়া কৰি আছে যে গতিকেলৈ ঘৰৰ পৰা যাওঁতে ছাতি তেনেকৈ নিয়া নহ'ল আৰু বহুত দেৰি দিয়ে থাকিব চাগে ঘৰলৈ আহিবলৈ অসুবিধা হ'ব বুলি বৰষুণ অকণমান দি থাকোঁতে ঘৰলৈ আহি পেলালোঁ মানে এতিয়া ঘৰত আহি পালোঁ কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ তো গাছ আহি পেলাই অকণমান শুই ল'লোঁ ভাগৰ লাগিলে আহিলোঁ কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ তাৰপিছত অকণমান ৰেষ্ট লৈ ল'লোঁ আৰু তাৰপিছত এতিয়া চাহ খাব লৈছোঁ আপোনালোককো দেখুৱাওঁ চাহ খাওঁ মা চাহ ভিতৰত বনাই আছে গতিকে ভিতৰলৈ যাওঁ আৰু আপোনালোককো দেখুৱাম বাৰু এইফালে মায়ে চাহ পাতি আছে জুইতে বনাইছে প্ৰায় আমি জুইতে বনাই খাওঁ এতিয়াও মায়ে জুইতে বনাই আছে ধুনীয়াকৈ এফালে জুইখন জ্বলি আছে ঠাণ্ডাও পৰিছে বৰষুণ দিছে ধুনীয়াকৈ আৰু জুই কাষতে বহি পেলাই চাহটো খাম আৰু মা দেউতা মই আছোঁ এফালে 3টা মানুহ আছোঁ মা মই দেউতা 3 কাপ লৈ লৈছোঁ আৰু এইফালে বিস্কুট তেনেকৈ খাম আৰু আবেলি চাহকাপ এফালে দেউতাই খাই আছে আৰু খাইছে তাৰপিছত এফালে মা পুৰি পোৱালিটো পূৰা বিস্কুট খোৱাত বিজি হৈ আছে 3টা আছিলে 2টা ক'ৰবাত গ'ল এতিয়া অহা নাই আছে যদিও নাজানো বাহিৰত এতিয়ালৈকে ভিতৰলৈ অহা নাই ই আহিলে পূৰা কান্দি আছিলে এতিয়া মায়ে দি দিলে বিস্কুট খাবলৈ খাই আছে আৰু পূৰা দবাই আছে আমাৰ লগতে এফালে জুই কাষতে আৰু ঠাণ্ডা পৰিছে বৰষুণো দি আছে গতিকেলৈ সেইকাৰণে আৰু জুই ফুৱাই চাহটো খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ চাহ খালোঁ চাহ খাই পেলাই এতিয়া গাহৰি দানা দিবলৈ লৈছোঁ আৰু মই এফালে মা গৈ আছে এইফালে দেখিছে নহয় গাহৰি দানা লৈ লৈছোঁ গাহৰি আছে আমাৰ 3টা গতিকেলৈ মায়ে মই দিব গৈছোঁ গাহৰি দানা আপোনালোককো দেখুৱাই দিছোঁ গাহৰিকেইটাকো দেখুৱাই দিম আৰু আপোনালোকক পূৰা কান্দি আছে গাহৰিকেইটা আপোনালোকে মাত শুনিছে চাগে মানে ভোক লগা সময় হৈছে যে ইহঁতৰ পূৰা চিঞৰি আছে আৰু এইফালে এইটো দেখিছে আৰু এইফালে এটা তাৰপিছত সেইফালে এটা আছে 3টা আছে টোটেল গাহৰি তো গাইজ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ বুলি ভাবিছোঁ যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আজিৰ দিনটো কি কৰিলোঁ কি নকৰিলোঁ তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ক'ত গ'লোঁ বা কি খালোঁ কি নকৰিলোঁ কোনফালে গ'লোঁ কি কৰিলোঁ সকলোবোৰ আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো চাই আপোনালোকে খুব ভাল পাব বুলি ভাবিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আৰু পেজত ফ'ল' কৰি দিব তেতিয়াহে মই আহিবলগীয়া ভিডিঅ'বোৰ অতি সোনকালে পাব এতিয়া গধূলি খবৰো হৈ আহিছে আৰু মানে মোৰ ওচৰে হয় ঘৰৰ ওচৰে পোৱালি 5-6টামান আহে মোৰ লগত কিতাপ পঢ়িবলৈ বুলি গধূলি আৰু পোৱালিকেইটা মোক পঢ়িবলৈ আহিলে আৰু সিহঁতে ৰৈ আছে মোৰ ভিডিঅ'টো ইমানতে এণ্ড কৰি দিওঁ আৰু পোৱালিকেইটাকো পঢ়াই লওঁ আৰু নতুন এটা ভিডিঅ'ৰ যোগেৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই